কি হৈছে? কিন্তু ঠাণ্ডা বতৰ অকমান বহি আছো। বাকী খবৰ ভালেই? আছো আৰু নমৰি ভাত খালে? খাম বুলি ভাবিছিলো কিন্তু এতিয়া নমাৰ যিবা ঘৰত বনাই থৈছে কিবা ভাত খোৱাতকে নোখোৱাই ভাল বুলি গুচি আহিলো। তাকে মই আজিকালি হোটেলত খাই ঘৰত খাবই নোৱাৰো। হয় নেকি? যি বনাই সেইবোৰ খাই নেকি? গাহৰিক দানা দিয়া আগতে দিয়া খাই নেকি? তাকে এইটো হেৰি হ'লেও খবৰ কি? হলো মানে তাৰ কথা এতিয়া সিদিনা কিবা এটা লগ পাইছিলো। তাৰপৰা সি ক'লে বোলে সি আজিকালি বহুত ব্যস্ত থাকে। ব্যস্ত মানে কেনেকুৱা ধৰণৰ ব্যস্ত জানে নাই? এই ফেচবুক যে ফেচবুকটোত উলিয়াই পিনি মানে হেৰি কৰিব, এই ছোৱালীবিলাকৰ ফটো চাই চাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। তেতিয়া একচেপ্ট কৰিব, একচেপ্ট কৰাৰ লগে লগে তাই ষ্টাৰ্ট হৈ গ'ল। তেনেকুৱাই আৰু তাকে গম পাইছা নাই? মই আজিকালি চিংগলে আৰু গম পাইছা নাই? গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ খবৰ কি? এই ভাই কি কবি আৰু আমাম চেনি খাওয়ানো বোলে এই নকবি আৰু আমাৰে ভাল আৰু আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই চিংগল লাইফ বেষ্ট। কি কলি চিংগুল লাইফে বেষ্ট? তই তেনেকুৱা মাঘ ফাগুন কথা নকবি মোৰ আগত। কি হ'ল? এই ৰাতি যে তই মোলৈ হোৱাটছএপত মেছেজ দি গেলাই দিয়, ফোন নাম্বাৰ বিচাৰি এইবোৰ কি হৈছে? দেখাও নি এতিয়া মোক? এই যিটো কথা মানুহে হ'ব দে আকৌ এক নম্বৰ ক'লোৱে যেনিবা এনেহে কৈছো। এতিয়া মই তেনেকুৱা মাঘ ফাগুন ডাইলগ নিদিয়ে মোৰ আগত। ছোৱালী নাম্বাৰ বিচাৰিলে জানো ৰাতিপুৱাই বুলি এতিয়া মানুহক শুনাব লাগে। হ'ব চালা, এতিয়া তই মোক বিচৰা হয়, কিন্তু মোৰ ওচৰত থাকিলেহে মই দিম। তই চা, মই তোক ভাল আইডিয়া এটা দিছো। তই ফ'ল' বিচাৰিবি, ফ'ল' ওচৰত নাম্বাৰ মানে ঠাই খাই ছোৱালী নাম্বাৰ এতিয়া লগত নকবি আৰু তাক দেই মই তোৰ নাম্বাৰ বিচাৰি থাকোঁ বুলি। মই নকওঁ বাৰু, কিন্তু তাক তই খুজিবি, কিন্তু দিব পাৰিব। তাৰপৰা কৌতুক এটা শুনক। কি কৰোঁ কৌতুক এটা মই ৰচিছো মানে। এদিন মানে গম পাইছে নাই, মানুহ এজনী বজাৰ কৰিলে হা, বজাৰ কৰিলে তাৰপৰা ৰিক্সা এখন ল'লে। মানুহজনীয়ে ডিম 1 প্লেট লৈ গৈছে, ৰিক্সাখনত উঠিলে। তাৰপৰা ৰিক্সাখন মানে ৰাস্তাটো ইমান ভাল নাছিলে। ৰিক্সাখনৰ ড্ৰাইভাৰটোৱে মানে মানুহজনী উঠাৰ পিছত ৰিক্সাখন স্পীডত চলালে। মানুহজনীয়ে ড্ৰাইভাৰটোক কৈছে দেই, এই ড্ৰাইভাৰ, মানে ড্ৰাইভাৰ বুলি কোৱা নাই, এই ৰিক্সা, এই লাহে লাহে চলাই কণী ভাগিব। কণী ভাগিব। তাৰপৰা ড্ৰাইভাৰটোৱে কৈছে দেই, এই বাইদেউ নাভাগে, টেনশ্যন ল'ব নালাগে, মই ডাকি ডাকি চলাইছো। তত যে মানুহজনী কৈছে ডিমৰ প্লেটৰ কণী ভাগিব, ৰিক্সালৈতো ভাবিছে আকৌ তাৰ কণী ভাগিব। আচৰিত দেখোন। এতিয়া ভলকে লগ কৰি লৈছিলে। সেইটো ভলো আহিছে। ভলো আহিলে, ইয়াৰ লগতে ললো কথা পাতি ললো। বহিছ? এয়া বহিছো, বহুত দিনৰ মূৰত লগ পালো। ল'ৰা বহুত দিনৰ মূৰত লগ পালো, কচোন খবৰ খাতি কচোন। মোৰ ভালেই, তহঁতৰ কওঁ খবৰ কেনেকুৱা? বহুত দিন লগো পোৱা নাই তহঁতৰ। আমাৰনো কি কৰিবি আৰু দেই, চিংগল মানুহ আৰু তাকে ছোৱালী এজনীৰ নাম্বাৰ এটাও নাই। তই বোলে ন তামাম চেনি খাবলৈ ই কৈছে, মোৰ আপত্তি দিছে তোৰ কথা। হেই নাই হ'ব তেতিয়া বৰ তহঁতি মই যাওঁ দেই। এই ৰত কথা এটা আছে, ক'লৈ যায় এতিয়া? কচোন কি কথা? মই দোকানলৈ আহিছিলো, আলহী আহিছে, দেৰিও হৈছে। কওঁ পটককে কি কথা? কথা এটা কওঁ, একো ক'ব নালাগে গম পাইছ নাই? একো ক'ব নালাগে কাকো। সেই মানে ছোৱালী এজনীৰ নাম্বাৰ এটা দে না। নাম্বাৰ আছিলে দি থৈ গ'ল ন চব, এতিয়া এটাও নাই নাম্বাৰ ছোৱালী নাম্বাৰ। এতিয়া কথা ক'ব নালাগিবি। ব্ৰহ্মপুত্ৰত পানী শুকাইছে বুলি ক'লে মই মানিম, কিন্তু তোৰ ওচৰত ছোৱালী নাম্বাৰ নাই বুলি ক'লে মই নেমানিম। তই গম পাইছ নাই? দে ছোৱালী নাম্বাৰ এটা দে। হ'ব, মই এতিয়া মোবাইল নানিলো, তোক মই ৰাতি দি দিম। নাম্বাৰ এটা আছে, তই কথা পাতিবি হা। হ'ব দে, মই যাওঁ, মোৰ দেৰি হৈছে। যা দিবি আকৌ, হ'ব দিবি আকৌ। গম পাইছ না বাৰু? এই ল'ৰাটো বৰ ভাললৈ বহা নাই আকৌ, গম পাইছ নাই? এই ছোৱালী নম্বৰ থাকিও যে নাই বুলি কোৱাটো কিবা জৰুৰী নেকি? এই ইয়াৰ যে ইয়াৰ ভৱিষ্যতটো বহুত বেয়া হ'ব। সি মৰাৰ পিছত ইয়াৰ জ্ঞাতলি ভোজ খাবলৈও কোনো ছোৱালী নাহে, তই চাবি আকৌ। নাই ছোৱালী আহে নাহে এইটো ক'ব নোৱাৰো, কিন্তু মাছে মাংস আহিলে গেলি ভোজ খাবলৈ মই এনেও আহিম। মোক বান্ধি হ'লেও ৰাখিব নাই, গম পাইছ নাই? মই এনেও আহিমেই গেলি ভোজ খাবলৈ। জানো মাছে মাংস আহিলে মই কিবা এটা ভাবিম চাগে আৰু। হ'ব দে, এতিয়া মোৰ ভোক লাগিছে, মই ঘৰত যাওঁ। যা তয়ো যা। হ'ব দে, যা। এলা নাম্বাৰটো দে জল্দি দে, মেছেজ এটা কৰি দেৰি নকৰিবি আৰু, গম পাইছ নাই? কি কৰি আছ? শুই আছ বৰ্ডৰ ওপৰত? দে
এই কেলা দিছোঁ ৰহ তোক নাম্বাৰ এটাহে লাগে অঁ মই হোৱাটছআপত মেছেজ কৰি দিম ৰ তাৰপিছত এই কালি চেণ্ডেলযোৰ আনিলোঁ অঁ এই মই পিন্ধি গৈছিলোঁ দেখিছিল নাই বাৰু নেদেখিল এই মই তহঁতৰ ওচৰত যাওঁতে পিন্ধিয়ে গৈছিলোঁ অঁ এই ব্লেক এণ্ড হোৱাইট এণ্ড আৰু ৰেড অঁ এই মানে হেৰি আকৌ এই ক'লা বগা ৰঙা অঁ অঁ হ'ব দে মই নাম্বাৰ দি দিম অঁ অঁ হ'ব দে অঁ আৰু চেণ্ডেলটো এই লগতে আছে দামী যে অঁ অঁ হ'ব দে মই দিছোঁ অঁ অ ল'ৰা ফোন নাম্বাৰ দে অতি তোক ভলে ফোন নাম্বাৰ দিলে নাই অ দিলে নি কথা চথা পাতিছ নে অ হয় নি এই ঠাণ্ডা পৰিছে তামাম এই কথা পাতি পাতি শুই আছো তই কি কৰিছ কুঁৱাৰ ওপৰত বহি আছো আগলৈ নেওথনি এটা ফোন মাৰিলো কিবা বড়োৰ ওপৰত বহি আছে আকৌ তই বহি আছ এতিয়া কুঁৱাৰ ওপৰত ৰহ ফোন নাকাটিবি কথা এটা আছে অ এই শুন এই আজি যে নাম্বাৰটো ললো গম পাইছ নাই মালটো এই কিবা এটা দিব লাগিব নহয় 14 ফেব্ৰুৱাৰী কেতিয়া পৰিছে জান নি তই চাবে মই হলো চিংগুল মানুহ ইমান ভালকে নাজানো তথাপিও মানুহে কোৱা শুনিছো 20 তাৰিখে পৰিব নেকি 14 ফেব্ৰুৱাৰীটো মই যে এতিয়া কথা সুধিছো তই তাইলৈ ফোন চোন কৰিছ নাই অ এই কথা পতা হোৱাই নাই নহয় অ পাহৰিছিলোৱে মই এইপিনে আকৌ তাইক বস্তু দিয়া কথাই ভাবিছো হ'ব ৰ মই চিনাকি হওঁ আৰু তাইৰ লগত গম পাইছ নাই হ'ব ৰাখ কাইলৈ লগ পাম অ হ'ব অ যাওঁ কথা পাতো ইমান ঠাণ্ডা পৰিছে